তো আপোনালোকে দেখিলে তো মই অলপ নেট চেট দি দিলোঁ ছাগলী তাগলী নোসোমাবলৈ এই ড্ৰেগন ফ্ৰুটৰ কাৰণে মই একচুৱেলি নেটখন দিয়া নাই মই দিছোঁ নেট আপোনাৰ এই পাণখিনিৰ লগত ৰুই দিছোঁ একেটা জেগাত তেতিয়া মানে এইটো ইউজফুল হৈ থাকে চ' গাইজ ৱেলকাম টু মাই নিউ ব্লগ আৰু আজি ব্লগটোত মই এয়া কিছুমান পুলি লৈ আহিছোঁ একচুৱেলি এইখিনি আমাৰ নিজৰ পুলি হয় কাটিঙৰ পুলি হয় ড্ৰেগন ফ্ৰুট আমাৰ যোনখন বাৰীৰ পৰা তাত মানে অলপ চলপ কিছুমান পুলি টেষ্টিং কৰিছিলোঁ পচাই চাবলৈ যে কেনেকুৱা হয় তো প্ৰায় ধুনীয়া হৈ গ'ল কিন্তু এক সাইজৰ নহ'ল যিহেতু আমাৰ টাইমটো মানে অলপ ইমবেলেঞ্চ হৈ গ'ল আপোনাৰ টাইমিংটো কেতিয়াবা কি হয় যোনটো আমাৰ মেচিয়ৰ অভাৰ হৈ যায় দীঘলীয়া হৈ যায় তাৰ পৰা কাটিংবোৰ আমি ৰাখি দিছিলোঁ তো এইখিনি প্ৰায় আপোনাৰ 3-4 মাহ দিন হৈ গ'ল ৰোৱা কিছুমান আপোনাৰ চাব পাৰে যে এফুট হৈ গৈছে হা তো একচুৱেলি এইটো কোনো ব্ৰাঞ্চ ওলোৱা নাই তো এইটো বহুত ধুনীয়া সাইজৰ হয় ৰুবৰ কাৰণে আৰু পানীৰ অভাৱত যোনটো জেগাত আমি মানে ৰুই থৈছিলোঁ পানীৰ অভাৱত অলপ হালধীয়া পৰিছে আপোনালোকে চাব পাৰে হয়তো বৰষুণৰ ওপৰত ডিপেণ্ড কৰি কেনে ৰোৱা হৈছিলে কিন্তু যদি আমি কিয়নো আমাৰ বাৰীখন দূৰত আছিলে আৰু তাত পানী দিয়া কোনো মানে ইৰিগেশ্যনৰ কোনো মানে উপায় নাছিলে চ' আমি পানী দিবলৈ বহুত অসুবিধা আৰু যোনটো জেগাৰ পৰা পানী দিবলৈ যথেষ্ট দূৰ হয় চ' এইবাৰ মানে কি হ'ল যোনটো আনিছোঁ এইটো কোনো ফ্ৰুটিঙৰ কাৰণে ফল মূলৰ কাৰণে ৰোৱাহি নাই তো মই ভাবিছোঁ অলপ কাটিং চাটিং কৰিম নিজৰ কাৰণে হওক বা বিকিবলৈ হওক তো কাটিং অলপ কৰিম তো এইখিনি নেক্সট ইয়াৰৰ পৰা এইখিনি মেচিয়ৰ্ডে হৈ যাব তো এবছৰ 1.5 বছৰ পিছত ইয়াৰ পৰা যথেষ্ট আমি লাভ কৰিব পাৰিম ইয়াৰ কাটিং পুলি আৰু আপোনালোকেও এই চাব পাৰে ইয়াৰ নিজৰ একে বয়সৰ হয় এইজোপা তো এইজোপা মই ৰুই দিয়াৰ কাৰণে এই 1.5 মাহ মানত 2 মাহ মানত এয়া গ্ৰোথ লৈছে দেখিছে এইখিনি সৰু হৈ আছে এইকাৰণে যে প্ৰায় পানী কম কাৰণে তো মই কি কৰিলোঁ কেনেকৈ ৰুম আপোনালোকক দেখাই দিছোঁ তো ইয়াত মই পকা ফ্ৰেম এটা বনাম প্ৰথম বাঁহৰ দি কাম চলাম ঠিক আছে এনেকৈ কাপোৰ মেলা ডাং দি লিখাকৈ ওপৰত কৰি দিম তাতে ক্ৰছ কৰি ৰুব লাগিব আপোনালোকে কিছুমান মই ভিডিঅ'টো কিনাৰত আপোনালোকক দি দিম আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে কেনেকৈ ৰুৱে বা কেনেকৈ ৰুম চ' মই অলপ এই মাটিখিনি কি দিছোঁ তাৰ আগতে কৈ লৈছোঁ ইয়াত অনেক বেলেগ একো নাই এইখিনি পলস মাটি হয় তো পলস মাটি যিহেতু ইয়াত পানী ৰৈ নাথাকে চ' ইয়াৰ একদম চুইটেবল হয় ড্ৰেগন ফ্ৰুটৰ কাৰণে ৰুবৰ কাৰণে তো আৰু ইয়াত মিলাইছোঁ অকল মই কেঁচু গোবৰ অকণমান মিলাইছোঁ আৰু মেইনলি ইয়াত 30% ছাগলী গু আছে ইয়াত চ' আমাৰ গৰু নাই যিহেতু আৰু গৰু গুটোতকৈ মই মোৰ এক্সপিৰিয়েঞ্চৰ মতে যে ছাগলী গুটো বহুত চুইটেবল হয় তো কেলে আপোনালোকে এইবোৰ দেখিব পাৰে কিছুমানত এইবোৰ হোল হৈ গৈছে এইবোৰ কেলে হোল হৈ গৈছে পোক লাগি গৈছে উই পোক লাগে এইটো দেখিছে নাই ফাংগাছ বুলি নহয় প্ৰায় উই পোকে এইটো কৰে যিহেতু উই পোকে খাই দিয়ে কিয় খায় এইটো আমাৰ গোবৰ দিলে মানে তেনেকুৱা হয় যদি ছাগলী গুটো মুঠ থাকে ছাগলী মুঠৰ একো পোক পৰুৱা নহয় তেনেকৈ যদি ছাগলী গু ইউজ কৰোঁ আমি তেতিয়াহ'লে এইবোৰ আপুনি দেখা নাযাব ফাংগাল হওক বা উই পোকৰ হওক সেই খেলটো ইয়াত মানে প্ৰব্লেমটো নাপাব ইয়াত চ' অলপ ছাগলী গু ইউজ কৰিছোঁ বেলেগ তেনেকৈ বিশেষ মই মেনিয়ৰ ইউজ কৰা নাই বাৰু তো এতিয়া আমি ৰুম এটাকৈ ৰুই দেখাম আমি একদম ক্ল'জকৈ ৰুম এইটো হ'ল বেলেগ পদ্ধতিত ৰুইছিলোঁ ভাবিছিলোঁ অলপ বেলেগ ছিষ্টেমত যেনেকৈ মই ভিডিঅ'টো ছাইডত আপোনালোকক এটা সৰু ক্লিপ এটা দি দিম মোৰ আগৰ ভিডিঅ' এটা কেনেকৈ ৰুইছিলোঁ তো এতিয়া আমি অলপ বেলেগ প্ৰচিডিউৰ ৰুম এতিয়া ধৰক একদম ওচৰ ইয়াত এটা ৰুম 6 ইঞ্চিত আকৌ এটা ৰুম তেনেকৈ ওচৰ ৰুম ওপৰত আমি ক্ৰছ কৰিম আগৰ পিছলৈ ভিডিঅ'লৈ আপোনালোকক দেখাই দিম কেনেকৈ হ'বগৈ ভৱিষ্যত কিন্তু আজি ঠিক তেনেকৈ একেবাৰতে মই মিহলি কৰি দিলোঁ এই গোবৰ চোবৰখিনি চ' এতিয়া আকৌ মিলাই থাকিব নালাগে যে ৰোৱা আগত প্ৰতিটো গাঁতত আমি গোবৰ দিব নালাগে চ' এতিয়া অকল ৰুবৰহে আছে আপোনালোকে ৰোৱাটো আপোনালোকে চাব পাৰিব টিপাৰখন মাজতে কাটি দিলোঁ এতিয়া দুইফালে থাকিলে এতিয়া বন ওলাবলৈ এতিয়া কোনো চান্স নাই আৰু এটা কথা এইখিনি একদম ফুফুলা এইটো যিহেতু এইখিনি পলস মাটি হয় তো একদম ফুফুলা আৰু ইয়াত দেখিব পাইছে এইখিনি গোটেই ছাগলী গু শুকান তাকো এইখিনি কমেও 6 মাহৰ আগৰ পৰা মই আৰু অলপ পুৰণা ৰাখিছোঁ আৰু অলপ পাত গেলাবোৰ অলপ শুকুৱাই কেনে তেনেকুৱা এটা কম্পোষ্ট কৰি কেনে মই ৰাখিছিলোঁ সেইবোৰ মিক্স কৰিলোঁ
ইয়াত তেনেকৈ ইমান কলা নেদেখিব পাৰে, কিন্তু ইয়াত যে পানী অলপো নৰয়, আৰু পানীত যদি ৰৈ যায় ইয়াত ফাংগাল ধৰিব আৰু গেলি যাব আপোনাৰ। তাত মই এটা ক্লিপত দেখাই দিম ভিডিঅ'টোৰ ওপৰত, তো গেলি যায়। তো এতিয়া বেষ্ট মাটি হয়, ইয়াক কোনো মই তেনেকৈ টেকন'লজি লগাব নোৱাৰে, একদম চিম্পল ৱে। আপোনাৰ এটা কথা মনত ৰাখিব যে ড্ৰেগন ফ্ৰুট কেতিয়াও তললৈ শিপাটো নাযায়, দেখিছেনে? এইটো যিমান হয় এইবোৰ শিপাবোৰ ফেলিহে যায়, সেইকাৰণে ইয়াৰ কোনো বেলেঞ্চ ৰাখিবলৈ কাৰণে যদি ছাপৰ্ট নাপায় থিয় দিব নোৱাৰে। সেইকাৰণে আমি ইয়াততো থিয় দিবৰ কাৰণে ইয়াক কিবা দিব লাগিব, ছাপৰ্ট দিব লাগিব। তো আমি ইয়াত বেছি ৰুব নাই, নিয়ম আপুনি যদি ইচ্ছা কৰে যে ইমান দি ৰুলেও হৈ যাব, আপোনালোকে চাব পাৰে ইমান দি। তো আমি ইমান দি দিব পাৰোঁ ছাপৰ্টত, যাতে এতিয়া অলপ মজবুত হয়। যদি ইমান দিও হয়তো বতাহ চতাই দি ইয়াক উৰাই দিব, আৰু প্ৰতিটো আমি এতিয়া বান্ধা এটা সম্ভৱ নহয়। তো আমি অলপ জেওৱা টাইপৰ পিছত মই ইয়াত জেওৱা টাইপৰ দি দিম। চ' তাৰ কাৰণে ছাপৰ্ট দিবই লাগিব। এইটোতো ৰোৱা পিছদিনাখনে দিব লাগে, একচুৱেলি আগদিনাখন দিলেও কোনো কথা নাছিলে। আৰু আজি বতৰটো দেখিছে খুব চুইটেবল হয়। আমি এইখিনি চিঙা দুদিনেই হৈ গ'ল প্ৰায় চাগে, কিন্তু আমি ৰোৱা নাছিলোঁ কেলৈ, খুব ৰ'দ দি আছিলে। আৰু যিহেতু আজি বহুত চুইটেবল ৱেডাৰ হৈছে আজি, তো আজি ৰুবলৈ পাৰি। এইটো নহয় যে ইয়াক বহুত বৰষুণ লাগে, মানে ৰোৱাৰ পিছত যিকোনো গছ অলপ ঠন ধৰিবৰ কাৰণে অলপ বতৰটো যদি ডাৱৰীয়া হয় খুব ভাল হয়। আৰু আপুনি দেখিব পাইছে যে পুলিখিনি বহুত ষ্ট্ৰং। আৰু এটা কথা কৈ দিব পাৰোঁ যে আমাৰ এই ড্ৰেগন ফ্ৰুটৰ 3টা ব্ৰিড থাকে, টাইপ থাকে, টাইপ এ, টাইপ বি, টাইপ চি, ঠিক আছে। টাইপ এটো কি হ'ল, আপোনাৰ ওপৰটো পিংক থাকে আৰু ভিতৰটো হোৱাইট কালাৰ থাকে, আৰু তাৰ ৱেইট আধা কেজি নহয়গৈ, আপোনাৰ 250-300 গ্ৰামৰ ভিতৰত থাকি যায়, ঠিক আছে। তাৰপিছত যোনটো এতিয়া আমাৰ বি টাইপ লগাইছোঁ ইয়াত, বি টাইপ আৰু চি টাইপ, ঠিক আছে। বি টাইপটো কি হয়, ওপৰটো পিংক ভিতৰটো ৰেড আৰু খুব মিঠা। এতিয়া কিছুমানে এটা ভুল ধাৰণা যে ড্ৰেগন ফ্ৰুট আপোনাৰ মিঠা নহয়, আপুনি খাওঁতে আমি মাৰ্কেটত যেতিয়া খাওঁ খুব টেষ্টটো বেয়া হয়, আৰু সেইটো আমাৰ ৰেকৰ্ডবোৰ খুব মাৰ্কেটত বেয়া হয়। এইকাৰণে বাহিৰৰ পৰা যেতিয়া ছাপ্লাই আহে কেঁচাতে ছিঙি আনে, তো ইয়াত আনো মানে পকি যায়, সেই পকাটোত ইমান মানে কি চুইটটো নাথাকে। চ' কেঁচা বস্তু যেনেকৈ হ'লেও চুইটটো কম থাকে। এইটো কি হয়, খুব চুইট, বহুত মিঠা। আপুনি যদি লোকেল মাৰ্কেটৰ কোনোবা খাই চাই আছে নহয়, তেতিয়া আপুনি বাহিৰৰ পৰা অহা মালটো কেতিয়াও নাখাব। চ' ইয়াৰ ৰেট পোৱা যায়, ইয়াৰ আৰু চাইজ আপোনাৰ আধা কেজিৰ পৰা ওপৰে গুচি যায়। প্ৰায়ভাগ মানে 3টাত 1 কেজি আৰামছে হৈ যায় ইয়াৰ হা। কিন্তু এটা কথা, এ টাইপ আৰু বি টাইপ পলিনেটটো চেল্ফ পলিনেট নহয়। ইহঁতক আপোনাৰ আইডাৰ আপুনি মধুমাখি পুহিব লাগিব, আৰু প্ৰায় ফ্লাৱাৰিংটো ইয়াৰ ৰাতি হয়, ঠিক আছে। ইয়াৰ ৰাতি ফ্লাৱাৰিং যোনটো হয়, আৰু পলিনেট আপুনি ৰাতি কৰিব লাগিব ইয়াক। কিছুমানে কি কৰে আপোনাৰ, মই ভিডিঅ'ৰ ওপৰত দেখাই দিম ভিডিঅ' এটা, যে পলিনেট যেতিয়া কৰিব হয় তেতিয়া লাইট জ্বলায় বহুতে, লাইটনিং কৰি দিয়ে যাতে মধুমাখিখিনি ৰাতি ইয়াক পলিনেট কৰে। যিহেতু এই চেল্ফ পলিনেট নহয়, মধুমাখি ইউজ কৰে বা পোক পতংগ বেলেগ পৰুৱা চৰুৱাই পলিনেট কৰে। কিন্তু এতিয়া এই মাজে মাজে আমি চি টাইপো ৰুইছোঁ। চি টাইপটো ইয়াৰ খাচিয়ত কি, ঠিক আছে, ই ব্ৰাঞ্চ খুব মেলে, আৰু ইয়াৰ প্ৰডাকশ্যন ইয়াতকৈ বহুত বেছি। আপোনাৰ ইয়েৰলি চাগে এটা টাইমত 30 to 50 তেনেকৈ প্ৰডাকশ্যন দিয়ে, কিন্তু ইয়াৰ প্ৰডাকশ্যন মিনিমাম 60টা থাকিব। আৰু ইয়াৰ চাইজ আটাইতকৈ জাইণ্ট থাকে, মিনিমাম 3টা দি 1 কেজি হয় ইয়াৰ। কিছুমান ফাৰ্মত এনেকুৱা মই য'ৰ পৰা চাইছিলোঁগৈ অন্ধ্ৰ প্ৰদেশত, তেতিয়া তাত আছিলে 2টাতে 1 কেজি হোৱাও মই দেখিছোঁ, তাতকৈ ডাঙৰো দেখিছোঁ। আৰু ইয়াৰ ভিতৰটো ৰঙা, বাহিৰতো ৰঙা, আৰু খুব চুইট, আটাইতকৈ চুইট হয়। আৰু ইয়াৰ চেল্ফ পলিনেট, আৰু কোনো আপুনি মানুহ ৰাখিব নালাগে বা নিজে পলিনেট কৰিব নালাগে, কোনো মধুমাখি পুহিব নালাগে। চ' এইটো বেষ্ট অপশ্যন হয়। কিয়নো আৰু এটা কম্পেয়াৰ কৰে যে পুলিটো 30 টকাতে পায়, 50 টকা পায়। এ টাইপৰ পুলি 30 টকাতে পাই যাব আপোনালোকে, বি টাইপৰ হয়তো 50 টকামান পৰি যাব, কিন্তু চি টাইপটো আপোনালোকে অলপ কষ্টলি পৰি যায়। চ' আমি অলপ দাম দি কিনি আনিছিলোঁ। যদি আমি এইখিনি খাবৰ কাৰণে যিহেতু নহয়, এইখিনি আমি পুলি প্লেণ্টেশ্যনৰ কাৰণে বা আমি ফাৰ্ডাৰ আমাৰ ফাৰ্মখন অলপ ডাঙৰ কৰিবলৈ, ফাৰ্মিং অলপ বেছি কৰিবলৈ আমি ভাবিছোঁ। তো তাৰ কাৰণে আমি জাষ্ট অকল ইয়াৰ কাটিং পুলি উলিয়াবলৈ আমি এইটো কৰিম, এইটো যোনটো কৰিছোঁ। তো হয়তো 1.5 বছৰ লাগিব পাৰে, 2 বছৰ লাগিব পাৰে, ইয়াৰ পৰা কাটিং পোৱা যাব। তো যিমান পাৰোঁ আমি যদি ভাবিছোঁ, যদি আমি ইয়াত যদি মেইনটেইন ভালকৈ ৱাটাৰিং বা সাৰ চাৰ মেইনটেইন কৰোঁ, আমি 1.5 বছৰত আমি পুলি লোকক দিবলৈ বা নিজৰ কাৰণে আমি পাবলৈ সক্ষম হ'ম। তো কেনেকৈ ৰুম মই আপোনাক ভালকৈ এটা দেখাই দিছোঁ প্ৰচিডিউৰটো। প্ৰথমত বৰ আমি দ কৰিব নালাগে, ঠিক আছে। আৰু কিছুমানে কি কয়, এই শিপাবোৰ দেখিছেনে, শিপাবোৰ আপুনি কাটি দিলেও আপোনাক কোনো কথা নাই, কিয়
যদি পুৰণা শিপা থাকে নতুন ৰুট ল'ব নিবিচাৰে ঠিক আছে ই নতুন ৰুট ল'বলৈ পুৰণাবোৰ কাটি দিব লাগে কিন্তু মই এই কাৰণে নাকাটো যে ইয়াৰ দুদিন খুব বেছি টাইম হৈছে আমি কোনো দূৰৰ পৰা আনা নাই ইয়াক একদম লোকেল হৈ আছে ই একদম জিন্দা হৈ আছে কোনো কষ্ট পোৱা নাই তো ইয়াক ৰুওঁ কেনেকৈ ৰুওঁ আপোনাৰ এতিয়া চাব পাৰিব বৰ বেছি দ কৰিব নালাগে এইটোৰ যদি অলপ দীঘল আছে অলপ দীঘলকৈ দিব পাৰে তো এনেকৈ বৰ বেছি দ নিদিব দ দিলে কি হ'ব এইখিনি পানী যদি জমা হৈ যায় এই ওচৰ পাৰ যে তেতিয়া এইখিনি গেলিব ধৰিব কিছুমানেতো অকল ইয়াত দিয়ে এতিয়া চাব অকল পুতি দিম জাষ্ট কিয়নো আমাৰ ইয়াত সাৰ মিলা আছে তো মই ইমান টেনশ্যন ল'বলৈ দৰকাৰ নাই খালি এটা কথা মনত ৰাখিব এই যোনটো গুড়িটো পূৰা টাইট কৰি দিব লাগে যিকোনো গছ এতিয়া পাণ ৰুলে হওক যিকোনো হওক তামোল পুলি ৰুলে হওক খুব টাইট কৰে এইকাৰণে ইয়াত বহুতে কয় যে পানী সোমাই থাকিব নালাগে বুলি কয় বৰষুণত পানী জমা হ'লে কিন্তু মই মোৰ এক্সপিৰিয়েঞ্চৰ মতে অলপ চলপ কিবা কিবি মোৰ মতে এইটো অকল পানীৰ কাৰণে নহয় ইয়াত যদি হাৱা সোমাই থাকে তেতিয়া এইটো গেলি যোৱা চান্স থাকে যিহেতু হাৱা সোমালে পানীও বেছি সোমায় আৰু ইয়াত এতিয়া ৰোৱাৰ পিছত মই কি কৰিম মই এটা কৈ দিছোঁ গোটেইখিনি ৰুই কেনে আপোনালোকক দেখাই কেনে ভিডিঅ'টো দীঘল নকৰোঁ যিহেতু এতিয়া সময় অলপ কম আছে বৰষুণ দিব এতিয়া ৰুলো ঠিক আছে এদিনৰ পিছত কি কৰিব লাগে মেইন আপোনাৰ টপিকটো কৈছোঁ কেফটা বুলি এটা মেডিচিন আছে যোনটো ফাংগাল কাৰণে মাৰে আমি মাৰোঁ ইয়াত বগা এইবোৰ গেলি যায় কিছুমান ভিডিঅ'টোৰ ওপৰত আপোনাক দেখাই দিম চাই দিব পাৰে আপোনালোকে তাৰপিছত সেই ফাংগালটো নহ'বলৈ স্প্ৰে কৰিব লাগিব আৰু ইনচেক্টিচাইডছ যোনটো যিকোনো দৰৱ কোনো কোম্পানীৰ নাম মেনশ্যন নকৰোঁ প্ৰমোশ্যন নকৰোঁ তো তেনেকুৱা এটা দৰৱ মাৰি দিলে এইটো ফাংগাল মুক্ত হ'ব আৰু পোক পৰুৱা পোক যিহেতু মেইন দুশ্মন ইয়াৰ হোৱাইট এণ্ড সেইটো ইয়াৰ পৰা বাচিব পাৰে Myself wondering what did happen to the last 10 I ran away with my life fast forward never turn back again it's kind of funny that the more we pass time the more we need to set them rewind and 19 was the year I had to leave you but now I'm seeing all the signs is this really happening I can't believe it's true I'm just as surprised as you তো বাকিখিনি নেক্সট ভিডিঅ'ত মই আগৰখিনি দেখাম তো ইমানেই আছিলে মোৰ ভিডিঅ'টো যদি আপোনালোকে অলপ হেল্পফুল পালে কমেণ্ট এটা আৰু লাইক এটা দি দিব